আছামিজ তৰকাৰীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বুন্দিয়াৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে ঘোলটো বনাই ল'ব লাগিব। গতিকে বেচন লৈ লৈছোঁ, 1 কাপ দি দিলোঁ আৰু 1 কাপ দি দিম। এই চাহ খোৱা কাপেৰে লৈছোঁ। এতিয়া ফুড কালাৰ এচুকুট দি দিম আৰু অলপমান দি দিছোঁ। এইখিনি মিলাই দিছোঁ। এতিয়া অলপ অলপ পানী দি এইখিনি প্ৰথমতে মিলাই ল'ম গোটেইখিনি। একেলগে বেছি পানী দিলে ভালকৈ মিলি নাযায়। কম কমকৈ পানী দি মিলাব লাগিব প্ৰথমতে। এনেকৈ গাঁঠ নোহোৱাকৈ মিলাব লাগিব। এতিয়া পানী আৰু অলপ দি দিছোঁ। মই ভালকৈ দেখুৱাই দিছোঁ এবাৰ। এনেকৈ দেখিছেনে? একেলগে পৰি থাকিব লাগে। এতিয়া এইখিনি 10 মিনিটৰ কাৰণে থৈ দিম। এতিয়া চেনিৰ চাটনিখিনি বনাই ল'ম। গতিকে চেনি লৈ লৈছোঁ, সেই কাপেৰে লৈছোঁ। 1 কাপ দি দিছোঁ আৰু আধা কাপ দি দিছোঁ। পানী ল'ম। 1 কাপ পূৰা লোৱা নাই, 1 কাপৰ অলপ কম লৈছোঁ। এইখিনি দি দিছোঁ। এতিয়া গেছৰ ওপৰত উঠাই দিছোঁ। চাটনিখিনি বনাই ল'ম। চাটনিখিনি ৰেডি হৈ গ'ল, দেখিছেনে? দেখুৱাই দিছোঁ, দেখিছে? এনেকুৱা চিপচিপা হৈছে, তাৰ বান্ধু বান্ধু হৈছে আৰু তেনেকুৱা জোখতে ৰাখিব লাগে। গতিকে এতিয়া গেছটো বন্ধ কৰি দিছোঁ। 10 মিনিট হৈ গ'ল। এইখিনি আৰু এবাৰ এনেকৈ মঠি লৈছোঁ। এইফালে কেৰাহী এখন উঠাই দিছোঁ, তাতে ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। ৰিফাইনৰ সলনি ঘিউ ল'ব পাৰিব আপোনালোকে। এতিয়া অলপমান দি চাইছোঁ, তেল গৰম হৈ গৈছে। এনেকুৱা জালি হেতা এখন লৈ লৈছোঁ, ইয়াতে দি কিনে বনাই ল'ম। এনেকৈ হাতেৰে এনেকৈ হেতাখন থপথপাই দিছোঁ। খুব ধুনীয়া গোল গোল হৈছে, দেখিছেনে? হৈ গৈছে। এইখিনি নমাই দিছোঁ। এনেকৈ সেকেন্ডবাৰ বনাওঁতে আকৌ এখন লাগি থকাখিনি চাফা কৰি লৈছোঁ।
পিছফালেও লৈ লৈছোঁ এনেকৈ চাফা কৰি আকৌ এবাৰ দি দিম। এনেকৈ গোটেইখিনি মই বনাই ল'ম। চেনীৰ চাটনিখিনি ঠাণ্ডা হৈ গৈছিলে, এবাৰ গৰম কৰি লৈ লৈছোঁ এইখিনি। ইলাচি গুড়ি লৈ লৈছোঁ, এইখিনি দি দিছোঁ। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া বুন্দিয়াকেইটা দি দিম ইয়াতে। এতিয়া হেতা এখনেৰে এনেকৈ হেঁচি হেঁচি দি দিম। এতিয়া ঢাকোন এখন বন্ধ কৰি আধা ঘণ্টাৰ কাৰণে থৈ দিম। তাৰপিছত লাড়ু বনাই ল'ম। এইখিনি ঠাণ্ডা হৈ গৈছে, এতিয়া ঢাকনখন খুলি দিছোঁ, লৰাই দিছোঁ। গোটেই চেনীৰ ৰসখিনি শুহি লৈছে। এতিয়া হাতত ঘি সানি কিনে লাড়ু বনাই ল'ম। লাড়ু সৰু ডাঙৰ আপোনালোকৰ নিজৰ আকাৰত বনাই ল'ব পাৰিব। দেখিছে, এনেকৈ গোটেই লাড়ু বনাই ল'ম মই। এই বুন্দিয়া লাড়ু ৰেডি হৈ গ'ল, দেখিছেনে? খুব ধুনীয়া হৈছে।